104খন মেচ 8,294 কোটিৰ প্ৰাইজ মানে আৰু বিশ্বৰ চুকে কোণে কোটি কোটি অনুৰাগী। ইতিমধ্যে 2026 চনৰ বিশ্বকাপ ফুটবলৰ খেলসমূহ আৰম্ভ হৈছে। আপোনালোক সকলোৱে জানে এইবাৰৰ বিশ্বকাপ ফুটবলৰ লগত জড়িত কেইটামান আপোনালোকক আচৰিত তথা ৰোমাঞ্চকৰ তথ্য আজিৰ ভিডিঅ'টোত আপোনালোকক আগবঢ়াম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। 2026 চনৰ যি বিশ্বকাপ ফুটবল ইতিমধ্যে হৈ আছে, এই বিশ্বকাপ ফুটবলে ইতিহাসৰ কেইবাটাও নতুন ৰেকৰ্ড গঢ়ি তুলিবৰ কাৰণে সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে। আমি এই বিষয়ে আপোনালোকক অধিক তথ্য জনাম, কিন্তু তাৰ পূৰ্বতে আমি এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যে 2026 চনৰ এইবাৰৰ যি বিশ্বকাপ ফুটবল অনুষ্ঠিত হৈছে, এইবাৰ হৈছে বিশ্বকাপ ফুটবল অনুষ্ঠিত হোৱাৰ 96 নম্বৰ বছৰ, অৰ্থাৎ বিশ্বকাপ ফুটবল অনুষ্ঠিত হোৱাৰ 96টা বছৰ পাৰ হৈছে। বিশ্বকাপ ফুটবলৰ ইতিহাস আৰম্ভ হয় 1930 চনত আৰু 1930 চনত অনুষ্ঠিত হোৱা প্ৰথম বিশ্বকাপত 13টা দলে প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু উক্ত বিশ্বকাপত জয়ী হৈছিলে উৰুগুৱে আৰু উক্ত বিশ্বকাপ অনুষ্ঠিত কৰিছিল উৰুগুৱে। গতিকে 2030 চনৰ যি বিশ্বকাপ ফুটবল হ'ব, সেয়া হ'ব বিশ্বকাপ ফুটবলৰ শতবৰ্ষ। 1930 চনৰ পৰা 4 বছৰৰ মূৰে মূৰে বিশ্বকাপ ফুটবল অনুষ্ঠিত হৈ আহিছে। এতিয়া আহোঁ 2026 চনৰ বিশ্বকাপ ফুটবলৰ কেইটামান অতি গুৰুত্বপূৰ্ণ দিশলৈ। 2026 চনৰ যি বিশ্বকাপ ফুটবল অনুষ্ঠিত হৈছে, সেই বিশ্বকাপ ফুটবল অনুষ্ঠিত হৈ আছে উত্তৰ আমেৰিকা মহাদেশৰ 3খন ৰাষ্ট্ৰক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকো। অৰ্থাৎ প্ৰথমবাৰৰ কাৰণে বিশ্বকাপ ফুটবল ইতিহাসত 3খন দেশত ফুটবলৰ মেচসমূহ অনুষ্ঠিত হ'ব আৰু হৈ আছে আৰু এই 3খন দেশৰ সৰ্বমুঠ 16খন চহৰত এই খেলসমূহ অনুষ্ঠিত হ'ব। প্ৰথমবাৰৰ কাৰণে 3খন দেশে বিশ্বকাপ ফুটবল আয়োজন কৰিছে। আনহাতে প্ৰথমবাৰৰ কাৰণে মেক্সিকো এনে এখন দেশত পৰিণত হৈছে যিখন দেশে এতিয়ালৈকে 3বাৰ বিশ্বকাপ ফুটবল অনুষ্ঠিত কৰাৰ সৌভাগ্য লাভ কৰিছে। 1970 চনত, 1986 চনত আৰু 2026 চনত মেক্সিকোৱে বিশ্বকাপ ফুটবল আয়োজন কৰিছে। এইবাৰ বিশ্বকাপৰ আন এটা অতি উল্লেখযোগ্য দিশ হৈছে যে এই ফুটবল বিশ্বকাপ ইতিহাসত প্ৰথমবাৰৰ কাৰণে সৰ্বাধিক সংখ্যক দলে ফুটবলৰ খেলসমূহত অংশগ্ৰহণ কৰিব। এইবাৰ সৰ্বমুঠ দলৰ সংখ্যা হৈছে 48টা। ইয়াৰ পূৰ্বতে বিশ্বকাপ ফুটবলত অংশগ্ৰহণ কৰা দলৰ সংখ্যা আছিল মুঠ 32টা আৰু এইবাৰ এই সংখ্যা বৃদ্ধি কৰি কৰা হৈছে 48টা। 48টা দলে অৰ্থাৎ 48খন দেশক 12টা ভাগত বিভাজন কৰা হৈছে। 12টা গ্ৰুপত বিভাজন কৰি প্ৰতিটো গ্ৰুপত 4খনকৈ দেশক ৰখা হৈছে আৰু এই দেশসমূহে পৰস্পৰৰ বিৰুদ্ধে খেল খেলিব। প্ৰতিটো গ্ৰুপৰ পৰা 2খনকৈ দেশক 32খন নতুন মেচ খেলিবৰ কাৰণে নিৰ্বাচন কৰা হ'ব। গতিকে এইটো হৈছে আন এটা গুৰুত্বপূৰ্ণ তথ্য। 48খন দেশে প্ৰথমবাৰৰ কাৰণে বিশ্বকাপ ফুটবলত অংশগ্ৰহণ কৰিছে। উজবেকিস্তান, কেপ ভাৰ্ডে আদি হৈছে 2খন নতুন ৰাষ্ট্ৰ যিয়ে বিশ্বকাপ ফুটবলত অংশগ্ৰহণ কৰিছে প্ৰথমবাৰৰ কাৰণে। বিশ্বকাপ ফুটবল 2026ৰ আন এটা অতি গুৰুত্বপূৰ্ণ দিশ হৈছে যে লিঅ'নেল মেছি আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ আৰু ক্ৰিষ্টিয়ানো ৰনাল্ডো পৰ্তুগালৰ তাৰকা ফুটবলাৰ, এই দুয়োজন খেলুৱৈয়ে সৰ্বাধিক সংখ্যক 6টা বিশ্বকাপ ফুটবলত অংশগ্ৰহণ কৰা বিশ্বৰ অন্যতম প্ৰধান 2জন খেলুৱৈত পৰিণত হৈছে। ইয়াৰ পূৰ্বতে কোনো খেলুৱৈয়ে এই ৰেকৰ্ড কৰিবৰ কাৰণে সক্ষম হোৱা নাছিলে। ৰনাল্ডো আৰু মেছি দুয়োজন তাৰকা ফুটবলাৰে 6টাকৈ বিশ্বকাপ ফুটবল খেলি তেওঁলোকে অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে। এইবাৰ বিশ্বকাপ ফুটবলৰ আন এটা গুৰুত্বপূৰ্ণ তথ্য হৈছে যে এই বিশ্বকাপ ফুটবলৰ সৰ্বমুঠ প্ৰাইজ মানি কিমান টকাৰ জানেনে? ভাৰতীয় টকাৰ হিচাপত প্ৰায় 8,294 কোটি টকা হৈছে বিশ্বকাপ ফুটবলৰ এই বছৰৰ প্ৰাইজ মানি। অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত আমি এইকাৰণেই কৈছোঁ
আমেৰিকান ডলাৰত ইয়াৰ মূল্য হৈছে $871 মিলিয়ন, যিহেতু ভাৰতীয় টকা ডলাৰৰ হিচাপত উঠানমা হৈ থাকে। গতিকে আজিৰ তাৰিখত প্ৰায় 8,294 কোটি টকা হৈছে বিশ্বকাপ ফুটবলৰ মুঠ প্ৰাইজ মানি। আৰু যিটো দল জয়ী হ'ব ফাইনেলত সেই দলটোৱে লাভ কৰিব 420 কোটি টকা প্ৰাইজ মানি। বিশ্বকাপ ফুটবলৰ আন এটা গুৰুত্বপূৰ্ণ তথ্য হৈছে যে বিশ্বকাপ ফুটবল অনুষ্ঠিত কৰা ফিফা নামৰ সংস্থাটোৱে আশা কৰিছে যে এইবাৰৰ বিশ্বকাপৰ খেলসমূহ সমগ্ৰ বিশ্বৰ প্ৰায় 100 কোটিতকৈও অধিক জনসাধাৰণে বা 100 কোটিতকৈও অধিক দৰ্শকে উপভোগ কৰিব। ফুটবল হৈছে এনেকুৱা এটা খেল যিটো খেল বিশ্বৰ সকলো প্ৰান্তৰ সকলো জনসাধাৰণে উপভোগ কৰে। সেইকাৰণে ফিফাৰ লক্ষ্য হৈছে যে এইবাৰৰ ফুটবল খেলসমূহ 100 কোটিতকৈও অধিক জনসাধাৰণে উপভোগ কৰিব। এইবাৰৰ বিশ্বকাপ ফুটবলৰ আন এটা প্ৰধান দিশ হৈছে যে 104খন মেচ এবাৰ সৰ্বমুঠ খেলোৱা হ'ব। 19 জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চিত এই বিশ্বকাপ ফুটবলৰ ফাইনেল মেচ অনুষ্ঠিত হ'ব। অৰ্থাৎ 104খন মেচ অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে বিশ্বকাপ ফুটবল ইতিহাসত ইমান বৃহৎ সংখ্যক মেচ কেতিয়াও অনুষ্ঠিত হোৱা নাছিলে। আনহাতে এইবাৰৰ বিশ্বকাপৰ খেলসমূহ অনুষ্ঠিত হ'ব সৰ্বাধিক 39 দিন পৰ্যন্ত। 11 জুনৰ পৰা 19 জুলাইলৈকে খেলসমূহ অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ইমান দীঘলীয়া কাৰ্যসূচীৰে বিশ্বকাপ ফুটবল শেহতীয়া সময়সমূহত কেতিয়াও অনুষ্ঠিত হোৱা নাছিলে। আপোনালোকে চাই আছে আমাৰ চেনেল আননোন ষ্টৰী অসম। যদি প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, আমাৰ ভিডিঅ'সমূহ চাব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এইখিনিতে আমি আপোনালোকক বিশ্বকাপ ফুটবল ইতিহাসৰ আৰু দুটামান দিশ আপোনালোকক জনাব বিচাৰিছোঁ। এতিয়ালৈকে হোৱা বিশ্বকাপসমূহত সৰ্বাধিক সংখ্যক মেচ জয়লাভ কৰিছে, অৰ্থাৎ সৰ্বাধিক বাৰ ফাইনেল জিকা দলটো হৈছে ব্ৰাজিল। ব্ৰাজিলে এতিয়ালৈকে সৰ্বমুঠ 5 বাৰ জয়লাভ কৰিছে। ইয়াৰ পিছতে দ্বিতীয় স্থান লাভ কৰিছে জাৰ্মানী। জাৰ্মানীয়ে সৰ্বাধিক 4 বাৰ ফাইনেলত জয়লাভ কৰিছে, বিশ্ব চেম্পিয়ন হৈছে। আৰু তাৰ পিছতে 3 বাৰ সৰ্বাধিক জয়লাভ কৰিছে আৰ্জেণ্টিনাই। অৰ্থাৎ ব্ৰাজিল, জাৰ্মানী আৰু আৰ্জেণ্টিনাই এতিয়ালৈকে হোৱা বিশ্বকাপৰ খেলসমূহত সৰ্বাধিক সংখ্যক জয় লাভ কৰিবৰ কাৰণে সক্ষম হৈছে, যাৰ কাৰণে এই তিনিখন দেশে প্ৰত্যেকবাৰ বিশ্বকাপতে এখন শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে অৱতীৰ্ণ হৈ আহিছে। আৰু বিশ্বৰ চুকে কোণে এই তিনিখন দেশৰ অগণন ক্ৰীড়া অনুৰাগী থকা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। এইবাৰৰ বিশ্বকাপ ফুটবলত অসমৰ গীতিকা তালুকদাৰ নামৰ সাংবাদিকগৰাকীক ফিফাই আমন্ত্ৰণ জনাইছে তেওঁলোকৰ খেলসমূহৰ কভাৰেজ কৰিবৰ কাৰণে। তেওঁৱেই হৈছে একমাত্ৰ ভাৰতীয় মহিলা যাক ফিফাই আমন্ত্ৰণ জনাইছে। ইয়াৰ পূৰ্বে তেওঁ 2018-2022 চনৰ বিশ্বকাপ ফুটবলো তেওঁ কভাৰেজ কৰিবৰ কাৰণে ফিফাৰ পৰা আমন্ত্ৰণ লাভ কৰিছিলে। গতিকে এয়াই হৈছে বিশ্বকাপ ফুটবল 2026ৰ লগত জড়িত কিছুমান তথ্য, গুৰুত্বপূৰ্ণ ৰোমাঞ্চকৰ তথ্য আমি আপোনালোকক জনালোঁ। আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব, আপোনালোকৰ কমেণ্ট আগবঢ়াব, আপোনালোকৰ ফেভাৰিট দল কোনটো আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।